মাৰ ব্যৱহাৰত মোৰ মায়ে কিমান কষ্ট পাইছে সেয়া মই বুজি নোপোৱা নহয়। মই জানো মাহঁতে আজি চিন্তা কৰি থাকিব, কিন্তু মই কি কৰিম এতিয়া? অ' তুমি কি কৰি আছা? অকলে অকলে কি ভাবি আছা? মই এনেইহে আছো। পৰি কোৱাচোন। অ' তুমি কিবা এটা টেনচনত থকা যেন লাগিছে কিন্তু দেই। তুমি মোক ক'ব পাৰা কি হৈছে, কোৱা। তুমি মোক কোৱাচোন, মই তোমাক কিজানি হেল্প কৰিব পাৰোঁ এবাৰ। নাই পৰি, মোৰ একো টেনচন নাই। তুমি এনেই চিন্তা কৰিছা। অ' তুমিতো সদায় কামকে কৰি আছা। কিমান আৰু কাম কৰি থাকিবা পাকঘৰটোৰ ভিতৰতে? ব'লা আজি অকণমান ওলাই যাওঁ। ব'লা আজি মোৰ ফ্ৰেণ্ডবিলাকো আহিব। আমি আজি পাৰ্টি কৰিম। কিন্তু অকণমান ভালো লাগিব দিয়াচোন। ব'লা বেছিকৈ টেনচন লৈ নাথাকিবা। অকণমান বাহিৰত বিন্দাছকে ঘূৰিলে মোৰ মনটো ভাল লাগি থাকিব। ব'লাচোন ব'লা। পৰি মই নাযাওঁ, আৰু তুমিও যাব নালাগে। দাদাই শুনিলে গালি পাৰিব। তুমি ক'ব লাগে, তুমি নক'লেই হ'লচোন। নাই পৰি, দাদাইতো মোক যাবলৈ হাক দি থৈ গৈছে। মই কেনেকৈ যাম কোৱাচোন? আৰু মায়ে জানো মোক যাবলৈ দিব? সেইবিলাক তুমি কিয় টেনচন লৈছা? মই মাক বুজাম নহয়। মোক দেখিছা মই কিবা টেনচন লৈ থকা? মই খালি আৰু পাৰ্টি কৰিব লাগে, লগৰবিলাকৰ লগত পাৰ্টি খাব লাগে। মই সেইটোৱে জানো। গতিকে মোৰ মনটো একদম ফ্ৰী থাকে, মই বিন্দাছ থাকোঁ। মই জানো তাৰ টেনচন লৈ থাকিব নোৱাৰোঁ দেই ঘৰত সোমাই। পৰি তুমি এতিয়া সৰু হৈ আছা। যেতিয়া তুমি বিয়া হ'বা তেতিয়া গম পাবা। কিন্তু কি কৰিবা, মইতো তোমাৰ দৰে আছিলোঁ। কিন্তু সময়ৰ লগে লগে সকলোবিলাকতো সলনি হৈ গ'ল। এতিয়া জানো সেই আগৰ দিন আছে পৰি? বাদ দিয়া সেইবিলাক কথা। এতিয়া ব'লা আমি দুজনী অলপ ফুৰিবলৈ যাওঁ, আৰু ফুৰিবলৈ গৈ ৰেষ্টুৰেণ্টত আজি ভালকৈ পাৰ্টি এটা কৰিম, বুজিছা? তুমি এইবিলাক কথা দাদাক নক'বা। দাদাই শুনিলে এনেই কামুৰি থাকে। ঠিক আছে তেন্তে তুমি মাক সোধাগৈ যোৱা। ঠিক আছে তুমি তেন্তে ৰেডি হোৱা, মই মাক সুধি লওঁগৈ। মই বাৰু পৰিৰ লগত গ'লে ভাল হ'ব জানো? যদি ৰাহুলে গম পায় মোক কিবা কয়, কিন্তু মই পৰিৰ কথাও পেলাব নোৱাৰোঁ। তাই যে মোক বৰকৈ লগ ধৰি আছে। অ' মা, এই বৌয়ে মই অকণমান ফুৰি আহোঁগৈ বুলি ভাবিছোঁ। কিমানো আৰু বৌয়ে কাম কৰি থাকিব? আজি অকণমান ফুৰি আহোঁগৈ দিয়া। কি কৈছ তই? আকৌ কচোন এবাৰ। বৌয়ে কি পাৰ্টি কৰিবলৈ নিয়? তোৰ যে আৰু কথা দেই। তোৰ নিজৰ পেটটো নভৰে পাৰ্টি কৰি। এইবাৰ যে বৌয়ে লগ ধৰিলি, কাম বন এৰি থৈ তোৰ লগত পাৰ্টি কৰিবলৈ যাব লাগে? তই যি কৰ কৰি থাক, পাৰ্টি কৰ কিবা কৰ কৰি থাকে। আৰু বৌয়ে কিয় লগ ধৰিছ? বৌয়ে কি কাম বন নাই নেকি? ঘৰৰ কাম বন এৰি পেলাই এতিয়া কি বাহিৰত গৈ পেলাই পাৰ্টি কৰি থাকিব? সিমানেই কাম? তাই গাভৰু ছোৱালী নেকি এতিয়া? কি যে মা কথাবোৰ কোৱা আৰু দেই। তুমিও কিন্তু কম নহয় দেই। এই বৌক যে কাম কৰাৰ পৰা মাৰিছা। মোৰ লগত এদিনটো পাৰ্টি কৰিবলৈ গৈ কি অসুবিধাটো আছে তোমাৰ? এই পাকঘৰটোতে কিমান আৰু কাম কৰি থাকিব? মনটো বেয়া লাগে নহয় দিয়াচোন। আৰু মোৰো লগ এটা লাগে কেতিয়াবা। ময়োতো বিচাৰোঁ বৌৰ লগত ক'ৰবালৈ গৈ পেলাই কিবা এটা কৰিবলৈতো মোৰো মন যায়। তুমিনো কি এইবিলাক কামুৰি থাকা বাৰু? দাদাই মোক কৈছিলে বৌৰ লগত মিলিজুলি থাকিবি, আৰু তোমাৰ পৰা মিলিজুলি থাকিব পাৰিব লাগিব নহয়। কেতিয়াবা কিবা এটা কৰিবলৈ মন যায়, সেইটো কৰিবলৈ নিদিয়া। তোমাৰ খালি কাম কৰ। নিজেতো নকৰা, অকল বহি থাকিবা, খালি বৌয়ে কাম কৰি থাকিব লাগিব। তোৰ কিন্তু মুখখন বৰ চলিছে দেই। তোক মই চাই আছোঁ। তই বৌৰ এফালে কথা কৈ বেছি ওপৰলৈ উঠিছ কিন্তু। হ'ব দিয়া মা, মই দেখিছোঁ নহয় কোনে কি কৰি আছে। তয়ো মানে এতিয়া বৌৰ এফালে কথা ক'ব পৰা হলি? তহঁতক মই শিক্ষা দি আছোঁ। ৰচোন, তই যে সদায় পাৰ্টি কৰ, তইনো ক'ত পাৰ্টি কৰিবলৈ যাৱ ইমান? তই ইমান পাৰ্টি ক'ত ওলা? তোৰ কাম নাই, পঢ়া শুনা নাই, খালি পাৰ্টি কৰি ঘূৰি ফুৰিবলৈ মন। ইমান দিনে যে পাৰ্টি কৰি থাকোঁ, তুমিচোন আজিলৈকে মোক একোৱেই কোৱা নাই। ৰেষ্টুৰেণ্টত পাৰ্টি কৰোঁ, লগৰ ছোৱালী বাৰ্থডে খাওঁ, তুমিচোন মোক একোৱেই নোকোৱা। আজিনো তোমাৰ কি মন গ'ল মোক তেনেকৈ ক'বলৈ? আজি মানে সেই বৌক যে লগ ধৰিলোঁ, সেইকাৰণে তোমাৰ গা জ্বলিছে ন? মই যি কৈছোঁ মুঠতে সেইটো শুন। তই নিব নোৱাৰ বুলি কৈছোঁ, নোৱাৰ। তই কি কৰ কৰি থাক, কিন্তু বৌয়াক নিব নোৱাৰিবি। কথা কৈ দিলোঁ হ'লে। ঘৰৰ কাম বন ক্ষতি কৰি ক'তো গা হেলাই ঘূৰি ফুৰিবলৈ যাব নোৱাৰে। তুমি কিন্তু দিনক দিনে বেয়া হৈ গৈ আছা। মই কিন্তু তোমাক ভাল পোৱা নাই। তোমাৰ এই স্বভাৱৰ জহতে এদিন ঘৰখন দুফাল হ'ব। চাই থাকা। হ'ব, তই মোক নীতি জ্ঞান দিব নালাগে। তই তোৰ কাম কৰ গৈ যা। যিমানৰ মানুহ সিমানত থাকিবি, বুজিছ? মাৰক বেছি শিক্ষা দিবলৈ নাহিবি। হ'ব মা, আজিৰ পৰা তোমাৰ একো কথাই নকওঁ, তোমাৰ লগত কথাই নাপাতো। হ'ব, মই যাওঁ। তাই টেম্পাৰটো চা। এইজনী অহাৰ পৰা ঘৰখনৰ সকলোৰে তেল মাৰিছে। কোনেও মোক পাত্তাই নিদিয়া হৈছে। কোনেও মোক ভালকৈ কথাই নোকোৱা হৈছে। চবৰে কথা ওপৰত চব এই ছায়াজনীৰ কাৰণে হৈছে, মই জানো নহয়। চবৰে মন ফুলালে। কি যাদুবা কৰিলে নাজানো আৰু দেই। এতিয়া সেই মোৰ নিজৰ ছোৱালীজনীও মোৰ বিপক্ষেহে গৈছে। চব তাইৰ কাৰণে হৈছে, চব তাইৰ কাৰণে। কি হ'ল পৰি? তুমিতো মাক সুধিবলৈহে গৈছিলা। তুমিচোন খঙত গুচি অহা নিচিনা লাগিছে। কি হ'ব আৰু বৌ? আমাৰ সেই হোম মিনিষ্টাৰে তোমাক যাবলৈ হাক দিছে। তুমি হেনো গ'লে ঘৰত কাম বনবিলাক আকৌ কোনে কৰিব? সেইকাৰণে বোলে নালাগে যাব। আমাৰ এই মাজনী নহয়, একদম কামোৰ হৈ গৈ আছে, গম পাইছেনে বৌ? মোৰ যে একদম একেবাৰে ভাল নলগা হৈ আহিছে। তেনেকৈ নক'বা আকৌ। সেয়া জানো তোমাৰ মা নহয়? নহয় বৌ, আমাৰ মায়ে যে বেছি কৰে অকণমান। মায়ে বাৰু তোমাক কিয় নেদেখিব নোৱাৰে? মই জানো নহয়, মায়ে তোমাক
মোৰ ফ্ৰেণ্ডে চাগে এতিয়া মোক মাতিবই, ফোন আহিবই চাগে এতিয়া। মই যাওঁ বৌ, তুমি থাকা। এই নহ'ব, আমাৰ মা যেতিয়া ক'ৰবাত যাব তেতিয়া আমি দুজনী যাম দেই। পিছে মা আকৌ আজিকালি ঘৰৰ পৰা লৰচৰে নহয় নহয়, কি হৈছে জানো, আঠা লগা দি লাগি থাকে আজিকালি ঘৰতে। আগতে সেই নিজৰ লগৰ সেই শৰ্মানী ঘৰলৈ যায়, আজিকালি সেই শৰ্মানী ঘৰলৈও নাযায় আকৌ, জানা নাই? তুমি কি কৰিছা ঘৰত আকৌ চিয়াৰি কৰি থাকিব লাগিব যে, সেইকাৰণে আজিকালি ঘৰৰ পৰা লৰচৰে নহয়। তুমি যে আৰু দেই, কি যে কথাবোৰ কোৱা পৰি। হ'ব দিয়া, মই এতিয়া যাওঁ দেই বৌ, সোনকালে আহিম বাৰু, বাই বাই। পৰিয়ে চাগে মই নোযোৱাৰ বাবে বহুত দুখ পাইছে, কিন্তু মায়ে যে নিদিলে মই কেনেকৈ যাম? সদায় মাৰ গালি শুনি শুনি কিমান আৰু থাকিম? মোৰোতো মন যায় বাহিৰত অকণমান ফুৰিবলৈ যাবলৈ, কিন্তু কি কৰিম, মই যে নিৰুপায়। ৰাহুল থকাহেঁতেন মায়ে হয়তো মোক ইমান কথা সদায় শুনাব নোৱাৰিলেহেঁতেন, কিন্তু ৰাহুলো নাই, দেউতাও ঘৰত নাথাকে, পৰিও নাথাকে, গতিকে মায়ে গোটেই দিনটো মোক গালি পাৰিবলৈ সুবিধা পায়। এদিন নহয় এদিন মই এই সমস্যাৰ পৰা মুক্তি পাবই লাগিব, নতুবা মোৰ সপোনবিলাকৰ লগতে মোৰ জীৱনটো ধ্বংস হৈ যাব। কিন্তু মই কি কৰিম? কি কৰিলে মই এই সমস্যাৰ পৰা মুক্তি পাম? সঁচাকৈ মই এতিয়াহে বুজি পাইছোঁ, বোৱাৰীৰ জীৱনটো যে কিমান কষ্টকৰ, কিমান যে ঘাত প্ৰতিঘাতৰ সন্মুখীন হ'বলগীয়া হয়। পাপাই মোক সুখ হ'ব বুলিয়ে বিয়া দিছিলে, কিন্তু কেতিয়াও ভবা নাছিলে চাগে মায়ে মোক এনেকুৱা ব্যৱহাৰ কৰিব বুলি। যাওঁ, মায়ে মোক এতিয়া খঙেই কৰিব, মাক আকৌ চাহ একাপ দিব হ'ল নহয়।